নমস্কাৰ। এয়া গাহৰিটো এইটো দেখিবলৈ পাইছে। এইটো এইকেইটা আমাৰ পেহী ঘৰ হয়। মোৰ পৰা নিয়া পোৱালি। ইয়াৰ আগৰ বেষ্টৰ কমাৰ্চিয়েল দানা নাই নিদিয়াকৈ ইমানটো ডাঙৰ হৈছে। আজি 4 মাহ নে 5 মাহ হৈছে। এইটো এটা চাওক, গ্ৰোথটো চাওক। সম্পূৰ্ণ লোকেল খাদ্য খোৱা হৈছে। কচু, ভাত, তুঁহ এইবোৰ খুৱাই আছে। বৰ্তমান ৱেইট 50 কেজি 60 কেজি হৈ আছে। এইটো চাওক গাহৰিটো। ঘৰ বনোৱা নাই, এনেকৈ মাটিতে ৰখা হয়। এইটো গাহৰি মই মাজে মাজে চাই দিওঁহি, পেলু চেলুবোৰ দিছে নাই, আৰু লিভাৰ টনিক চনিকবোৰ মোৰ পৰা আনি মেলি অলপ অলপ খুৱাই দিওঁ। গ্ৰোথটো ভালেই আহিছে। 5 মাহৰ পোৱালি, 5 মাহ পোৱালিকেইটা মানে আচলতে মোৰ আমাৰ ঘৰৰে, মোৰ নাছিলে, আমাৰ ঘৰৰ আছিলে। তেওঁৰ পৰা নিয়া হয়। ধন্যবাদ। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি থওক, শ্বেয়াৰ কৰক আৰু এটা লাইক কৰি দিয়ক।